বতৰ একেবাৰে ভাল নহয়। মই গাড়ীৰ ভিতৰৰ পৰা ফটো লৈছোঁ। বাহিৰত ল'ব নোৱাৰি, বৰষুণ দি আছে। কলীয়া ডাৱৰে একেবাৰে ছাটি আছে। গোটেই ডাৱৰখিনি নামি দিব যেন অনুভৱ হয়। হিমাচল প্ৰদেশৰ নিচিনা হ'লে শেষ আৰু বাদল ঘিৰিলে চেচ আৰু। অসমত হোৱা নাই এতিয়ালৈকে সেইটো, কিন্তু অনুভৱ হয় গোটেই ডাৱৰখিনি যেন মাটিতে লাগি আছে, এনেকুৱা এটা অনুভৱ হৈছে। ধাৰাসাৰ বৰষুণ, কণ্টিনিউ বৰষুণ, এদিনো ৰেষ্ট নাই। ইমান সুন্দৰভাৱে সৃষ্টি কৰিছে অসমখন, চাওকচোন। ইমান সুন্দৰ এটা পৰিৱেশ অসমখনক কি নাই অসমত। ভগৱানে ঈশ্বৰে চাৰিখন হাতে হাত জাৰি দিছে। আমি মানুহখিনিহে হাই হাই খাই খাই কৰি ইয়াৰ পৰিৱেশ বাতাৱৰণ বিনষ্ট কৰিছোঁ। ইমান সুন্দৰ অসমখন চাই থাকিলে চাবলৈ মন যায়। ভূপেন হাজৰিকাই কোৱাৰ দৰে, জন্ম ল'লোঁ ইয়াতে যেন মৰোঁ, পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ। ইমান সুন্দৰ এটা বাতাৱৰণ, ইমান সুন্দৰভাৱে গঢ় দিছে অসমখনক ঈশ্বৰে। আমি ইয়াক সজাই পৰাই লোৱাটোহে আমাৰ কৰ্তব্য। সুন্দৰ এটা পৰিৱেশ আহিছে, আলি পদূলি হৈছে। কিন্তু ভবাই নাছিলোঁ ইয়াত এটা আলি হ'ব, ডিব্ৰুগড়লৈ এনেকৈ ওচৰ হৈ পৰিব, বা ডিব্ৰুগড় বাহিৰে আমি আকৌ বাহিৰৰ জগতখনলৈ যাব পৰাকৈ ইমান এটা সুন্দৰ পৰিৱেশ আহিব, এই কথাটো আমি অনুভৱেই কৰা নাছিলোঁ। এতিয়া আহিছে, পৰিৱেশটো আহিছে। আমি আৰু সুন্দৰভাৱে সজাই পৰাই ল'ব লাগে অসমখনক, আৰু অসমখনৰ পৰিচয় আমি বাহিৰৰ জগতত বিলাই দিবৰ কাৰণে উঠি অহাৰ প্ৰজন্মই চেষ্টা কৰিব। মই গাড়ীৰ ভিতৰৰ পৰাই ফটো লৈছোঁ। মন যায়, ইমান সুন্দৰ পৰিৱেশ এটা আছে অসমত। বিস্তৃত পথাৰ, খেতি পথাৰ, আৰু ইয়াৰ শাৰী শাৰী গাঁওবিলাক, আৰু ইয়াৰ নদ নদীবোৰ কিমান সুন্দৰভাৱে সজাই দিছে ঈশ্বৰে। ইয়াৰ নদ নদী সুন্দৰভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে এতিয়া আমাৰ অসম গভৰ্ণমেণ্টে। এইখনেই দিহিং। মই খামটি ঘাটৰ ওপৰত আছোঁ। দিহিঙৰ বলীয়া বান্ধ দেখিছেনে? এনে ফটোকাৰ এখন দি আহিছে। মই আছোঁ খামটি ঘাটৰ ওপৰত এতিয়া। দিহিঙৰ বলীয়া বান্ধ দেখিছেনে? বান্ধ